নমস্কাৰ, মই সমুজ্জ্বল কুমাৰ নেওগ। আজি আলোচনা কৰিম কেইটামান অসমীয়া সাধাৰণ জ্ঞানৰ বিষয়ে। ১ নম্বৰ, অন্ধকাৰ মহাদেশ ৰূপে কোনখন মহাদেশক জনা যায়? উত্তৰ আফ্ৰিকা মহাদেশ। ২ নম্বৰ, পৃথিৱীৰ সৰ্ববৃহৎ কমলা ৰপ্তানি কৰা দেশখনৰ নাম কি? উত্তৰ স্পেইন। ভিডিঅ'টো চাই যদি উপকৃত হ'লা তেনেহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।